নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে মই ৰশ্মি লাইভ চেনেলত আপোনালোক সকলোকে মই স্বাগতম জনাইছো আজি আপোনালোকৰ বাবে এটা শাকৰ ৰেচিপি লৈ আহিছো আৰু হেয়া হৈছে কলমৌ শাকৰ ভাজি কলমৌ শাকৰ গুণাগুণৰ কথা আপোনালোক সকলোৱে জানে কলমৌ শাক আমি খাব লাগে মাজে মাজে শাক খোৱাটো বহুতে উপকাৰী হয় নহনে বাৰু আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল হয় আৰু কলমৌ শাক গাঁও অঞ্চলত বহুত পৰিমাণে পোৱা যায় চহৰত তেনেকৈ পোৱা নাযায় আৰু এই শাকবিধ জেকা ঠাইত যেনেকৈ পুখুৰী আশে-পাশে এনেকুৱা জায়গাত খুব বেছিকৈ হয় নহনে বাৰু আৰু আমি সেই গতিকে এই শাকবিধ খাব লাগে আৰু বহুত ভাল এই শাকবিধ খোৱাটো আজি তাকে মই ৰেচিপিটো লৈ আহিছো আপোনালোকৰ বাবে কলমৌ শাক খুব মই ইজিকে বনাম আৰু খুব কম সময়ত বনাই ৰেডি কৰিব পাৰি আপোনালোকে কিন্তু আজি ৰেচিপিটো মোৰ শেষলৈকে চাই থাকিব তেতিয়ালে বলক মোৰ কিচেনত যাও এইখিনি হৈছে কলমৌ শাক আৰু আজি এই কলমৌ শাকখিনি দিয়ে মই ভাজি বনাম মই প্ৰথমে কলমৌ শাকখিনি এয়া ছিঙিব লৈছো মই এইদৰে কলমৌ শাক ছিঙো প্ৰথমে এয়া পাতখিনি ছিঙি লৈছো আৰু কোমল আগটো দিছো বুঢ়া অংশখিনি এয়া মই থৈ দিছো আৰু সদায় কোমলখিনি দিব লাগে কোমলখিনি দিলে খাবলৈ বহুত ভাল লাগে ভাজিকণ বুঢ়াখিনি দিলে ভাল নালাগে খাই আৰু যেটো বেয়া পাত হয় পুকে ধৰা হেতু পেলাই দিব লাগে শাকখিনি মই ভালদৰে ছিঙি হোৱাৰ পাছত এই চাওক ইয়াতে মই নিমখ দি দিছো আৰু নিমখ দি পেলাই মই এয়া পানী দি দিলো মই আসলে নিমখ পুকৰ কাৰণে দিছো ইয়াত পাতৰ মাজত পুক থাকিব পাৰে যে নিমখ দিলে ভাল সেই কাৰণে পানী দি মই 5 মিনিট এদৰে ৰাখিম আৰু 5 মিনিট হৈ যোৱাৰ পাছত 4-5 মান ভালদৰে শাকখিনি ধুই টুকি লম আৰু মিহিকৈ এখিনি মই কাটি লম ভাজি বনাবৰ বাবে পেনখন পাতি তেল দি আৰু পিয়াজ আলুখিনিও মই দি দিছো এইখিনি মই অকন ভাজি আছো আলুখিনি কিন্তু মই বইল কৰি দিছো আলু বইল কৰি দিলে খুব পটককৈ সিজি যায় সেই কাৰণে মই আলু ইয়াতে মই বইল কৰি দিছো আৰু এই হেতাখনে লৰাই আছো পিয়াজ আলুখিনি অলপ ভাজি হোৱা অলপ পাছতে মই ইয়াতে নিমখ দি দিছো সোৱাদ অনুসৰি এয়া নিমখ দিছো আৰু লগতে মই হালধিও দি দিলো আৰু হেতাখনেৰে এয়া ভালদৰে মই লৰাই আছো পিয়াজ আলুখিনি আৰু এইখিনি ভাজা হৈয়ে গৈছে এতিয়া মই এই চাওক শাকখিনি মই মিহি মিহিকৈ কাটি লৈছিলো এই শাকখিনি ইয়াতে দি দিছো শাকৰ কালাৰটো যে কিমান ভাল লাগে নহনে বাৰু গ্ৰীন ইমান ধুনীয়া লাগে শাকৰ কালাৰটো এতিয়া গুটেইখিনি মই ভালদৰে লৰাই আছো ফ্ৰেন্ডছ এয়া চাওক মই আপোনালোকক একেবাৰে ওচৰৰ পৰা দেখুৱাই দিছো কলমৌ শাকৰ ভাজি এয়া ৰেডি হৈ গ'ল ফ্ৰেন্ডছ ভাজিখিনি হৈ যোৱাৰ পাছত মই গৰমে গৰমে এই বাটিটোতে নমাই দিছো দেখিছেনে কিমান ভাল লাগিছে ভাজিখিনি দেখিবলৈ আৰু খাবলৈ কিন্তু বহুত টেষ্টি হয় এই ভাজিখন কলমৌ শাকৰ ভাজিখন এইদৰে বনালে আপোনালোকে যদি এইদৰে বনোৱা নাইকিয়া এবাৰ বনাই পৰিবেশন কৰিবচোন ফ্ৰেন্ডছ কেনেকুৱা পালে আপোনালোকে মোৰ আজি এই ৰেচিপিটো চাই আৰু দেখিছেনে বহুত কম সময়ত বনাই ৰেডি কৰিব পাৰি আৰু খাবলৈ বহুত টেষ্টি হয় এইদৰে বনালে আশা কৰিছো আপোনালোকে নিশ্চয় ভাল পালে আজি এই ৰেচিপিটো আৰু যদি ভাল পালে তেনেহলে লাইক এটা কৰিব লগতে কমেন্ট এটা কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব তেতিয়া আহিবলগীয়া নটিফিকেশনখিনি আপোনালোকে আগতীয়াকৈ পাই থাকিব আৰু আজি আপোনালোক যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব মই এইদৰে আপোনালোকক লগ পাই থাকিম এই ভিডিওটো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আপোনালোক সদায় সুস্থ থাকিব সুখত থাকিব আৰু হাঁহি থাকিব মই পুনৰ আন এটা ৰেচিপি লৈ আপোনালোকক লগ পাম আজিলৈ আহিছো বাই বাই টেক কেয়াৰ